আৰু মোৰ 94 ভ্লগছলৈ আপোনালোক স্বাগতম। আজি আমাৰ ঘৰত মানে আলহী এজন আহিছে, মানে বহুত দূৰৰ পৰা আহিছে আলহীজন। হ'লে মানে আপোনালোকক মই মানে জনাম বুলি ভাবিছোঁ যে আলহীজন ক'ৰ পৰা আহিছে আৰু কিয় আহিছে, মানে আৰু আমাৰ ঘৰত মানে কি খাব আহিছে আজি মানে দেখুৱাম আপোনালোকক। আজি আপোনালোকে চাওক ভিডিঅ'টো। এয়া আমাৰ যিজন অতিথি আহিছে মোৰ ঘৰত আজি, অতিথিজন আপোনালোকক দেখুৱাইছোঁ। ভাইটি, ক'ৰ পৰা আহিছা তুমি? মই বৰবাৰী পাহাৰৰ পৰা আহিছিলোঁ। বৰবাৰী পাহাৰৰ পৰা আহিছা? তোমাৰ নামটো কি? অৰ্ণৱ কি লিখা? বেজবৰুৱা। অৰ্ণৱ বেজবৰুৱা। আজি আমাৰ ঘৰত কি খালা? মুড়ি, চাহ আৰু এটা বহি আছোঁ। আৰু এতিয়া ভাত খাবা না? আজি ভাত কিহেদি খাবা কোৱাচোন? দালি। অকল দালিয়ে খাবা নেকি? নহয়, আৰু আলু খানা। দালি আলু খানাদি ভাত খুৱাম তোমাক আজি? ইমান দিনৰ পিছত মূৰত আহিছা, দালি আৰু আলু দি অকল ভাত খুৱাম নেকি তোমাক? কোৱাচোন, তোমাক আজি মজা এটা মানে পাৰ্টি দিম আজি, গম পাইছানে? কি হ'ব পাৰ্টিটোত গম পাইছানে? পঠাৰ মাংস হ'ব তোমাক লাগি আছে। পঠাৰ মাংস খোৱা নে নাই? খাওঁ। তোমাক আজি পঠাৰ মাংস দি ভাত খুৱাম মই আজি, হ'বনে? আৰু মুৰ্গীৰ কণী খুৱাম তোমাক, খাবানে? লোকেল কণী খুৱাম তোমাক আজি, খাবানে নাই? খাম। আৰু এজন আহিছে আমাৰ বেজবৰুৱা, বেজবৰুৱা কৈ দিয়া অলপ। মোৰ নাম শ্ৰী অংকুৰ বেজবৰুৱা, সেইকাৰণে মুণ্ডা বেজবৰুৱা বুলি কয়। আজি মানে পাৰ্টি হ'ব মুণ্ডা হাতত। আজি ধামাল বিৰাট ধামাকা হ'ব আজি। ধামাকা পাৰ্টি হ'ব। পঠাৰ মাংস আছে, ব্ৰইলাৰৰ কণী আছে, লোকেল মুৰ্গীৰ, আৰু হাঁহৰ কণীও আছে, আৰু মুৰ্গী মাংসও আছে। আজি পূৰা এটা ধামাকা হ'ব আৰু আজি ধামাকা হ'ব। আজি অৰ্ণৱ, আজি তুমি কেনেকৈ খাবা? আজি কি খাবা? পঠাৰ মাংস আৰু দালি আলু খানা আৰু মুৰ্গীৰ কণী। বঢ়িয়া হ'ব আজি খানা। আজি অৰ্ণৱে তামাম খাব। আজি আমাৰ অৰ্ণৱে তামাম খাব। আজি অৰ্ণৱে তামাম খাব।